চাৰিওফালৰ পৰিৱেশ চাই আমাৰ গাঁৱৰ সেউজীয়া পৰিৱেশ চাই গৈ আছোঁ। আমি তিনিজনীয়ে খোজকাঢ়ি এইখন হৈছে আমাৰ গাঁৱৰ স্কুলখন। এয়া চাওক সেউজীয়া পৰিৱেশ ইমান ধুনীয়া। খুব দূৰত ধান ৰুই আছে মানুহবোৰ। এয়া জাহাজকেইখন ডুবি আছে পানীত। সময় আছে আৰু সৰু ছোৱালী ঘৰ পাম আৰু কৈ আছোঁ লাহে লাহেকৈ। তিনিজনীয়ে সৰু ছোৱালীয়ে ভিডিঅ' কৰি আছে। পালোঁ আৰু সৰু ছোৱালী ঘৰ গেট খুলিছোঁ মই। সৰু ছোৱালীয়ে ভিডিঅ' কৰি আছে। এয়া পালোঁ আৰু সৰু ছোৱালীহঁতৰ ঘৰটো। খোৱা ছাগলী পোৱালিটো ৰছী গজালত লগাই চিঞৰি আছে। এয়া সৰু ছোৱালীয়ে এৰাব গৈছে, এৰাই আছে এতিয়া তাই পোৱালিটোক। এয়া সৰু ছোৱালীয়ে এৰাই আছে এতিয়া পোৱালিটোক। এৰিলে এতিয়া সৰু ছোৱালীৰ ৰুমলৈ গৈ আছোঁ। চাই থাকোঁ সৰু ছোৱালীৰ ৰুমটো। এয়া সৰু ছোৱালীৰ ৰুম পালোঁ আৰু সৰু ছোৱালীয়ে হাঁহি হাঁহি দৰ্জা খুলি আছে। এয়া সৰু ছোৱালীয়ে আমাক খুৱাবলৈ আমৰ যোগাৰ কৰিছে। তাই আম কাটি আছে সৰু ছোৱালী আৰু আমি বহি আছোঁ হাঁহি হাঁহি, টিকলি আৰু মই খাবলৈ কাৰণে। এয়া আম কটা হৈ গ'ল, এতিয়া খোৱাত ব্যস্ত আমিবোৰ খাই আছোঁ। এয়া সৰু ছোৱালী হাঁহি হাঁহি খাইছে। এয়া টিকলি তাত মোবাইলটো চলাবৰ কাৰণে শিকাই আছে ফোনে, কাৰণ নাজানে নতুন ফোন আনি দিছে সৰু ছোৱালীয়ে। এয়া কণ আৰু টিকলি পুৰা ব্যস্ত মোবাইলত, পুৰা শিকাই আছে টিকলিয়ে কণক আৰু এটা এটাকৈ দেখুৱাই আছে ক'ত কি কৰিব লাগে।
ঘৰ পালোহি। ঘৰত আহিয়ে বৰষুণ দি আছে পুৰা আজি।